দবগুৰু এষ্ট্ৰলজিলৈ সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰী। আজি 12 ছেপ্টেম্বৰ 25 ভাদ বৃহস্পতিবাৰ। সূৰ্যোদয় পুৱা 5:08, সূৰ্যাস্ত পাছবেলা 5:30। তিথি চতুৰ্দশী, সম্পূৰ্ণ ৰাতি থাকিব। নক্ষত্ৰ শুক্লা ধনিষ্ঠা। আজি দিনৰ ভাগত থকা শুভ সময়সমূহ হ'ল পুৱা 5:08 পৰা পুৱা 6:41 আকৌ দিনৰ 9:46 পৰা দিনৰ 11:19 আকৌ দিনৰ 11:19 পৰা দিনৰ 12:52 আকৌ দিনৰ 12:52 পৰা দিনৰ 2:25 আকৌ পাছবেলা 3:57 পৰা পাছবেলা 5:30 আজি ৰাতিৰ ভাগত থকা শুভ সময়সমূহ হৈছে সন্ধ্যা 5:30 পৰা সন্ধ্যা 6:57 আকৌ সন্ধ্যা 6:57 পৰা ৰাতি 8:25 আকৌ ৰাতি 11:19 পৰা ৰাতি 12:47 আজি দিনত থকা অভিজিত মুহূৰ্তৰ সময় হৈছে দিনৰ 10:54 পৰা দিনৰ 11:44 আপোনালোকৰ শুভ কামসমূহ এই শুভ মুহূৰ্তবোধ কৰি শুভ ফলৰ পৰিমাণ বৃদ্ধি কৰি কৃতকাৰ্যতা লাভ কৰক। আজি থকা ৰাহুকালৰ সময় হৈছে দিনৰ 12:52 পৰা দিনৰ 2:25 এই সময়ছোৱাক অশুভ হিচাপে গণ্য কৰা হয়, গতিকে কোনো শুভ কাম এই সময়ছোৱাত নকৰিব। এতিয়া আহোঁ ৰাশি বিস্তাৰলৈ। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশিৰ শুভকাৰক গ্ৰহ মংগল, শুভ ৰং ৰঙা, শুভ সংখ্যা 8। আজি দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব। ভাগ্যই সকলো ক্ষেত্ৰতে সহায় কৰিব। অৰ্থ আগমনৰ ক্ষেত্ৰত শুভ দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰে। সেই বিনিয়োগে আপোনাৰ লাভ কঢ়িয়াই আনিব। কিন্তু যুটীয়া ব্যৱসায়ত বিনিয়োগ কৰোঁতে সাৱধানতা অৱলম্বন কৰক। অৰ্থ হানি হোৱাৰ যোগ দেখা যায়। আজি কোনোৱে টকা বিচাৰিলে ধাৰলৈ নিদিব। সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা একেবাৰে নাই। পৰিয়ালক সময় দিবলৈ চেষ্টা কৰক। কোনো ধৰ্মীয় কৰ্ম আয়োজন হ'ব পাৰে আপোনাৰ গৃহত। কোনো সুখবৰে আপোনাৰ ঘৰলৈ সুখ আৰু আনন্দ কঢ়িয়াই আনিব। পত্নীৰ পৰা মৰমৰ আদৰ পাবলৈ সক্ষম হ'ব। প্ৰেমত বুজাবুজিৰ দৰকাৰ হ'ব আৰু কিছু আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। এতিয়া আহোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 3। আজি আপোনাৰ বাস্তৱ ৰূপ অন্যে দেখি আপোনাক প্ৰশংসা কৰিব। আপোনাৰ সপোনে আজি বাস্তৱ ৰূপ পাবলৈ সক্ষম হ'ব। আৰ্থিক দিশত শুভ দেখা যায়। ব্যৱসায়ৰ বিস্তাৰ ঘটিব। কোনো ক্ষেত্ৰত ব্যৱসায়িক পৰিয়ালৰ লগত একাকাৰ নকৰিব। সকলো দিশৰ পৰা লাভ পাবলৈ সক্ষম হ'ব। চাকৰি প্ৰাৰ্থীৰ শুভ সংবাদে মনত আনন্দ দিব। ঘৰুৱা পৰিৱেশ মধুৰ দেখা যায়। প্ৰেমত কিছু জটিলতা থাকিলেও পাছবেলালৈ সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকাসকলে। এতিয়াও মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ শুভকাৰক গ্ৰহ বুধ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। আজি সামাজিকভাৱে মান আৰু সন্মান পাবলৈ সক্ষম হ'ব। কোনো সামাজিক অনুষ্ঠানত জড়িত হৈ সুনাম কঢ়িয়াই আনিব। হঠাৎ আয়ৰ নতুন উৎসৰ সন্ধান পাব। আজি কাকো বিশ্বাসত নল'ব। কোনোৱে কৰ্মক্ষেত্ৰত শত্ৰুতাৰ সন্মুখীনো হ'ব পাৰে, গতিকে সকলো কাম ভাবি চিন্তি কৰক। ব্যৱসায়ৰ বাবে উত্তম দিন দেখা যায়। বিশেষকৈ লোহ সামগ্ৰীত জড়িতসকলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত আপোনাৰ উপস্থিতি অত্যন্ত দৰকাৰ হ'ব। চাকৰি প্ৰাৰ্থীৰ মনৰ আশাৰ সঞ্চাৰ হ'ব। প্ৰেমত সম্পৰ্ক উন্নত হ'ব আৰু প্ৰেয়সীৰ পৰা মৰম পাবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত। এতিয়া আহোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 2। আজিৰ দিনটোত বহুতো শুভ কৰ্ম সম্পাদন হ'ব আপোনাৰ দ্বাৰা। ভাগ্যই সকলো ক্ষেত্ৰতে সহায় কৰিব। কোনো পুৰণি কাম যদি কৰিম বুলি ভাবিছে আজিৰ দিনটোতে বাস্তৱ ৰূপ দিয়ক। সফল হ'বলৈ সক্ষম হ'ব। অৰ্থৰ দিশত শুভ দেখা যায়। ব্যৱসায়ে অৰ্থৰ আগমনৰ নতুন পথৰ সন্ধান পাব। বিত্তীয় দিশত মনোযোগ দিয়ক আজিৰ দিনটোত। ঘৰুৱা পৰিৱেশ উত্তম দেখা যায়। প্ৰেমত সততা দেখুৱাবলৈ চেষ্টা কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব।
এতিয়া আহোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ শুভকাৰক গ্ৰহ ৰবি, শুভ ৰং কমলা, শুভ সংখ্যা 5। আজিৰ দিনটো অতি শুভ দেখা যায় আপোনাৰ বাবে। বিত্তীয় দিশত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থ ব্যয় হোৱাৰ যোগ দেখা যায়। কোনো বিলাসী সামগ্ৰী কিনাৰো যোগ দেখা যায় আজিৰ দিনটোত। আজি সামাজিকভাৱে অতি সক্ৰিয় হৈ দিনটো পাৰ কৰিব। কৰ্মচাৰীয়ে নিজৰ একাগ্ৰতাৰ বলত সন্মান পাবলৈ সক্ষম হ'ব। আপুনি যি কাম হাতত ল'ব তাক একাগ্ৰতাৰে লাগিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আজি কোনো তৃতীয় ব্যক্তিৰ শত্ৰুতাৰো সন্মুখীন হ'ব পাৰে। আজি কোনো আমন্ত্ৰণ লাভ কৰিব পাৰে, কিন্তু কোনোৱে আপোনাক আঘাতো দিব চেষ্টা কৰিব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ দেখা যায়। প্ৰেমত নতুনতা লাভ কৰিব আৰু কিছুৱে আনন্দ পাবলৈ সক্ষম হ'ব আজিৰ দিনটোত। এতিয়া আহোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ শুভকাৰক গ্ৰহ বুধ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6। আজিৰ দিনটোত শুভাশুভ মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনো দুশ্চিন্তাক মনত প্ৰশ্ৰয় নিদিব। দিনটো অৰ্থৰ ক্ষেত্ৰত শুভ দেখা যায়। সম্পত্তি বিনিয়োগ কৰিলে লাভৱান হ'ব। বিশেষকৈ মাটি বাৰী কিনাৰ যোগ দেখা যায়। যুটীয়া ব্যৱসায়ত বিনিয়োগ নকৰাই ভাল। কৰিলে লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি ভ্ৰমণৰ বাবে দিনটো অতি শুভ হয়। গতিকে কোনো ভ্ৰমণ থাকিলে সেই ভ্ৰমণ কৰক। ভ্ৰমণে আপোনাক সুখ প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব। পত্নীয়ে ঘৰখন সুন্দৰ কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰিব। চাকৰি প্ৰাৰ্থীৰ মনত আশাৰ সঞ্চাৰ হ'ব। প্ৰেমত কিছু নতুন প্ৰেমৰ সন্ধান পাব আৰু যিসকলে প্ৰেম কৰি আছে সেইসকলে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। এতিয়া আহোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং মাখন, শুভ সংখ্যা 9। আজি আপোনাৰ সকলো সমস্যাৰ সমাধানৰ পথ পাব। আজি খৰচ যথেষ্ট বৃদ্ধি হ'ব পাৰে, কিন্তু সেই খৰচক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। সুফল লাভ কৰিব। আজি অৰ্থ আগমনৰ নতুন পথৰ সন্ধান পাব, কিন্তু ব্যৱসায়ত বিনিয়োগ ভাবি চিন্তি কৰক। কোনো অসামাজিক ব্যক্তিৰ পৰা আঁতৰত থাকক। সুফল লাভ কৰিবলৈ সক্ষম হ'ব, নহ'লে আপোনাক বদনামত পেলাব পাৰে। ঘৰুৱা পৰিৱেশ উত্তম দেখা যায়, য'ত আপোনাৰ উপস্থিতিয়ে ঘৰৰ সকলোলৈকে সুখ আৰু আনন্দ কঢ়িয়াই আনিব। কোনো সুসংবাদে ঘৰৰ সকলোকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰেমত ৰোমান্টিকভাৱে দিনটো পাৰ হৈ আপোনাক আনন্দিত কৰিব। এতিয়া আহোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ শুভকাৰক গ্ৰহ মংগল, শুভ ৰং ৰঙা, শুভ সংখ্যা 5। আজিৰ দিনটো সুখ আৰু আনন্দত পাৰ হ'ব। কোনো বন্ধু বান্ধৱৰ আগমন হোৱাৰ যোগ দেখা যায়। আপোনাৰ ব্যৱসায়ে নতুন দিশত গতি কৰি আপোনালৈ অৰ্থৰ আগমন ঘটাব। আজি সম্পদত বিনিয়োগ কৰিলে লাভৰ মুখ দেখিব। বিশেষকৈ সোণ আৰু মাটিত যদি বিনিয়োগ কৰে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যক্তিত্বৰ বিকাশ হ'ব আৰু সেই ব্যক্তিত্বই বিপৰীত লিংগক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰু বিপৰীত লিংগৰ পৰা যথেষ্ট সহায় সহযোগ পাব আজিৰ দিনটোত। কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে আজিৰ দিনটোত। অতি শুভ হয়। কোনোৱে চাকৰি শুভ সংবাদ লাভ কৰি আনন্দিত হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব। পত্নীৰ সহযোগত দিনটো মধুৰ হৈ পৰিব। প্ৰেমত প্ৰেয়সীয়ে আপোনাক লৈ গৌৰৱবোধ কৰিব। এতিয়া আহোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 7। আজিৰ দিনটো সুস্থিৰভাৱে পাৰ হ'ব। কোনোৱে মান আৰু সন্মান পোৱাৰ যোগ দেখা যায়। আজি খৰচ অত্যাধিক বৃদ্ধি হ'ব পাৰে। বিশেষকৈ বিলাসী সামগ্ৰীত যথেষ্ট খৰচ হোৱাৰ যোগ দেখা যায়। কোনো সুখবৰে ঘৰৰ সকলোলৈকে আনন্দ কঢ়িয়াই আনিব। কোনো ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণে ব্যয় বৃদ্ধি কৰিলেও লাভ প্ৰদান কৰিব। বেপাৰ বাণিজ্যত শুভ দেখা যায়। অৰ্থ বিনিয়োগে অৰ্থৰ আগমন ঘটাব। ঘৰুৱা পৰিৱেশত আপোনাৰ উপস্থিতিয়ে হাস্যমধুৰ পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেমত যিসকলে চেষ্টা কৰি আছে সফল হ'বলৈ সেইসকল সফল হ'ব, আৰু যিসকলে প্ৰেম কৰি আছে তেখেতসকলে আজি দিনটো ৰোমান্টিকভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ শুভকাৰক গ্ৰহ শনি, শুভ ৰং নীলা, শুভ সংখ্যা 7। আজিৰ দিনটো আপোনাৰ বাবে অতি সুন্দৰ হয়। কোনো চিনাকি ব্যক্তিৰ যোগেদি নতুন ব্যৱসায়ত বিনিয়োগ কৰিবলৈ সক্ষম হ'ব। কোনো পেলাই থোৱা কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি সকলো কামক আপুনি ভবামতে হৈ উঠি আপোনাক আনন্দ প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশ আপোনাৰ উপস্থিতিয়ে সুন্দৰ কৰি তুলিব।
কোনো সুসংবাদে ঘৰৰ সকলোকে সুখ আৰু আনন্দ কঢ়িয়াই আনিব। চাকৰি প্ৰাৰ্থীৰ শুভ দেখা যায়। প্ৰেমত শুভ দেখা যায় আৰু সংগীৰ মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ শুভকাৰ গ্ৰহ শনি, শুভ ৰং ক'লা, শুভ সংখ্যা 9। আজিৰ দিনটোত শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব। অৰ্থ আগমনৰ নতুন পথৰ সন্ধান পাব। ব্যৱসায়ৰ ক্ষেত্ৰত যুটীয়া ব্যৱসায়ত বিনিয়োগ নকৰিব। কোনো ব্যক্তিয়ে আপোনাক আজি সমস্যাত পেলাব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। সকলো ক্ষেত্ৰতে আপোনাৰ সূক্ষ্ম পৰ্যবেক্ষণৰ দৰকাৰ হ'ব। কোনো আত্মীয় আপোনাৰ ঘৰলৈ আগমন হ'ব পাৰে। আপোনাৰ জ্ঞানৰ পৰিসৰে কৰ্মক্ষেত্ৰত সকলোৰে সমীহ আদায় কৰিবলৈ সক্ষম হ'ব। কোনো বন্ধু বান্ধৱ বা আত্মীয়ৰ পৰা কিছু টেনশ্যনো লাভ কৰিব পাৰে, গতিকে সাৱধানতা ল'লে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি প্ৰাৰ্থীয়ে শুভ সংবাদ লাভ কৰিব। প্ৰেমত অতি শুভ দেখা যায় আৰু কিছুৱে নতুন প্ৰেমৰ সন্ধান পাব, যিসকলে চেষ্টা কৰি আছে আজিৰ দিনটোত। এতিয়া আহোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ শুভকাৰ গ্ৰহ বৃহস্পতি, শুভ ৰং সোণোৱালী, শুভ সংখ্যা 9। আজি কোনো সামাজিক অনুষ্ঠানত জড়িত হ'বলৈ সুযোগ পাব আৰু সেই অনুষ্ঠানৰ যোগেদি আপোনালৈ মান আৰু সন্মান কঢ়িয়াই আনিব। আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটিব। সেই ব্যক্তিত্বৰ বলত সকলো কাম আজি সমাধা কৰিবলৈ সক্ষম হ'ব। কোনো উচ্চপদস্থ ব্যক্তিৰ সাক্ষাৎ ঘটিব। আজি অলপ সাৱধানতা অৱলম্বন কৰক। কোনো বস্তু বা সম্পদ হেৰুৱাৰ যোগ দেখা যায়। ব্যৱসায়ত অলপ মধ্যম ফল লাভ কৰিব। কোনো তৃতীয় ব্যক্তিৰ হস্তক্ষেপ ব্যৱসায়ত হ'বলৈ নিদিব। ঘৰুৱা পৰিৱেশ অতি উত্তম দেখা যায়। প্ৰেমত প্ৰেয়সীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।